তেওঁলোকে কান্দি আছে কপালত হাত দি আমাৰ প্ৰাইমাৰী খৰচ দিয়ে প্ৰাইমাৰী আমাৰ স্কুলত ভৰ্তি হৈছে আমি অৰুণোদয় নাপাওঁ পঞ্চায়তী টাংকি নাপাওঁ আমি আরে কেনেকে পাবো ভাই কেনেকে পাবো আপনাদের জিকার আমি সুতরাং পারে কেউ জিকা পারে না আপনাদের হ্যাঁ যদি জিকিলে হেতেন ইয়াক এজন ইএম নাইবা এমসিএল থাকিল হয় কিন্তু সরকারের পৰা কথা আহিছে তাতকৈ আৰু বেছি আনিব পৰা যাব মই যে ইএম এজন আন সাথে ইএম आं मानास समाजाव दस्रानिफ्राय एसेब्लाबो बांसिन मावनो हादों एसेब्लाबो साबसिन होनो हादों नोंथांमोननि बिनिफ्राय आं बांसिनबाबो लानो हादों सोरबा सुबाइजारनिफ्रायबो एसेबाबो बांसिन लानो हादों सोरबा थुरिबारिनिफ्रायबाबो एसे बांसिन लानो हादों मानो आं देरहादों आंनि समस्याखौ देरहादों समस्या देरहानानै आं इसखौ मोनदों नाथाय नोंसिनि बेयाव मोननानैनो गोमालांदों मोननानैनो गोमालांदों मिथिबाय थांनाय बाराव जबार जिखिबा पारिছে সরকার আহিব নোৱাৰে যাৰ কাৰণে একো কৰিব নোৱাৰে এইবাৰ সরকার আরামসে আহিব আপোনালোকে ক্যান্ডিডেট জিকাব নোৱাৰে যদি আমাৰ কনস্টিটিউয়েন্সি লেভেলত কিছু ভাগায় এইটোহে পায় আপোনালোকে এক্সট্ৰাটো কোনো নাপায় এক্সট্ৰা দিব মনা নছিল এইটোৰ কাৰণে আপোনালোকে যি হৈছে এই বেলে এনেকুৱা কাম কৰিব লাগিব যে এই যে আমাৰ লোকসভা সমষ্টিৰ ইলেকশ্যন এই ইলেকশ্যনতে আপোনালোকে এই অন্তত আপোনালোকৰ বিটিনি আনন্দ বিটিনি না আনন্দ বিটিনি সবচেয়ে বেলেগ প্ৰাইমাৰীতকৈ বেছি ভোট দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব আৰু এনেকুৱা কৰিব লাগিব আপোনালোকে দাবী কৰিব ক্ষমতা আপোনালোকৰ থাকিব লাগিব যে ভাই আমাৰ তাত 14000 ভোট আছে বা 2000 ভোট আছে 2000ত আমি 1800 ভোট দিছো আপোনালোকক আমাক কিয় দি নিদিয়ে এনেকুৱা টেবল ঢাকাই পইচা খোজা স্কিম খোজাৰ ক্ষমতা আপোনালোকৰ তাত থাকিব লাগিব এইখিনি এৰিয়া যদি আপোনালোকে 500 ভোটত যদি দিব নোৱাৰিলে কেনেকৈ ডেভেলপমেণ্ট কাম হ'ব ৰাজনীতিটো এনেকুৱা ষ্টাইলত কৰিব লাগে স্বাৰ্থ থাকিব লাগিব স্বাৰ্থ আপোনালোকৰ স্বাৰ্থটো হ'ব লাগিব এই বিটিনি আনন্দ বিটিনি বেকৱাৰ্ড প্লেচক আমি কেনেকৈ উন্নতি কৰিব পাৰে কেনেকৈ ডেভেলপ কৰিব পাৰে ইয়াৰ দিশত আপোনালোকে কোন ব্যক্তিক ভোট দিলে কোন চৰকাৰক সহায় কৰিলে আমি এইবোৰ সমস্যাৰ পৰা মানে উদ্ধাৰ পাম সেইটো দিশত আমি কাম কৰিব লাগিব আপোনালোকে কাম কৰিব লাগিব এনেকুৱা আপোনালোকে ভোট কম দিয়ে ইয়াৰ উন্নতি কৰিব একেবাৰে সত্যতা দিয়ে যি দলआ खामानि मावगोन যি জায়গাयाव নাকি बांसिन ভোট मोनगोन बै দলआबो बे जायगायाव बांसिन नाहरगोन মোৰ সমষ্টিত মই আগতে কৈছো যি প্ৰাইমাৰীয়ে নাকি মোক বেছিকৈ ভোট দিব পাৰে তেওঁলোকৰ কাৰণে অশান্তি কৰি দিছো জিকিছে মই স্কিম পালো বেদলাংখাইটি এটা জায়গা বেদলাংখাইটি মুসলিম জায়গা দে বেদলাংখাইটি জায়গাটা বহুত ভোট পাইছো মই লগে তাতে মই গুণীৰ স্কিম 4 কোটি টাকা স্কিম মই দিছিলো কিছু কথা দিছো নহয় জানো এইটোৰ কাৰণে আপোনালোকে এই পলিচি কাম কৰিব লাগিব আৰু কোনিবা যদি আছে এইখিনি এৰিয়া কোনিবা যদি বেলেগ দল আছে এই বেলেগ দলৰ মানুহটো আপোনালোকে আনামনে কাম কৰিব লাগিব সর্বা যদি बे जायगायाव गुबुन राजनीति दल बिएफआनो जा अन्यआनो जा सोर दङब्ला बिथांमोनखौ बेसनना लाबोयो তেওঁলোকে আজি আনাগানে চেষ্টা কৰক কোনবা বিপিএফ কোনবা বেলেগ দল থাকা ব্যক্তিসকল কিয় আনিব লাগে কালিৰ পৰা যে আমাৰ কমপ্লিট যিমানবোৰ ৰেশন কাৰ্ড আছে তেওঁলোকক আমি অৰুণোদয় দিম বুলি কৈছো নহয় কালি যদি কেউ নাহে পাই ৰেশন কাৰ্ড দিও কাম নহব তাতকে যদি কিবা বেয়া মানে ভাল বস্তু দিও নহব আমি প্ৰাধান্য দিম আৰু প্ৰাধান্য দিব লাগিব আমাৰ লিটাৰকলিও কোন আমাৰ
সদস্য, কোন আমাৰ ভোটাৰ আছে, কোনে আমাৰ লগত আছে, আমাৰ লিডাৰসকলক চাব লাগিব। এনেকা যদি আমাৰ কোনোবা ইউপিপিএল কৰা ব্যক্তিয়ে যদি ইমান কষ্টৰে ইউপিপিএল কৰি আছে, ইমান কষ্টৰে আমাক ভোট দি জিকাই আছে, তেখেতে যদি একো নাপাতে, যদি কোনোবা যদি ভিডিঅ' যদি পায়, এইটো হজম আমি কৰিব নোৱাৰিম। এই হজম আমি কৰিব নোৱাৰিম। এই কাৰণে আমাৰ নেতাসকলক চাব লাগিব। আমি দীঘলীয়া যাত্ৰাৰ কাৰণে আহিছোঁ। बेखौ मोजाङै नायनांगोन आरो नोंथांमोनखौ आं मोनसे खोथा बुंलांबावनो लुबैयो। खोथा बाथ्राखौ बुंनोसै। মই বিটিসির হ্যান্ডলুম এন্ড টেক্সটাইল ডিপার্টমেন্টৰ হ্যান্ডলুম এন্ড টেক্সটাইল ডিপার্টমেন্টৰ ইমান টকা দিছে, কল্পনাৰ বাহিৰে টকা দিছে। বড়োলেণ্ড হ্যান্ডলুম মিশন নামত ইমান আঁচনি দিছে, এটি ক'ব লাগিব। কিয় দিছে বড়োলেণ্ড হ্যান্ডলুম মিশনটো, কাৰ কাৰণে দিয়া হৈছে? এটি পুৰুষৰ কাৰণে নহয়, একমাত্ৰ মহিলাৰ কাৰণে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱেই আজি মহিলাসকলক যি সন্মান দিছে, যে অধিকাৰ দিছে, যি প্ৰাধান্য দিছে, ক'ব লাগিব। আমি আগৰ দিনবোৰত কোনোবা ইন্দিৰা গান্ধীয়ে কওক, কোনোবা ৰাজীৱ গান্ধীয়ে হওক, কোনোবা গান্ধীয়ে কওক, কোনোবা সিঙে কওক, তেওঁলোকৰ চৰকাৰৰ দিনত মহিলাসকলক ইমান সন্মান দিয়া নাছিল, ইমান অধিকাৰ দিয়া নাছিলে। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱেই আজি মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে যিবোৰ আঁচনি ওলাই দিছে, সঁচা সঁচি ধন্যবাদ দিব লাগিব। কিয় দিয়া হ'ল, কি কাৰণত দিছে জানেনে আপোনালোকে? ভাৰতটো যেনে তেনে কৰিবলৈ তেখেতে একদম শক্তিশালী দেশ হিচাপে কৰাৰ কাৰণে, তৃতীয় পৰ্যায় লৈ যোৱাৰ কাৰণে, পৃথিৱীৰ ভিতৰত তৃতীয় পৰ্যায় লৈ যোৱাৰ কাৰণে তেখেতে চেষ্টা কৰি আহিছে।